আগন্তুক অসম বড়ো সাহিত্য সভা 64 সংখ্যক বড়ো সাহিত্য সভা ডিমাকুছী দৈমু নগৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। জানুৱাৰী 9, 10, 11, 12 চাৰিদিনীয়া বৰ্ণাঢ্য অনুষ্ঠান ডিমাকুছী সাহিত্য সভা আয়োজক সমিতিয়ে সুন্দৰভাৱে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। সুন্দৰভাৱে কামসমূহ আগবঢ়াই গৈ আছে। আমি আয়োজক সমিতিক মোৰ তৰফৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা মোৰ তৰফৰ পৰা মই জ্ঞাপন কৰিছোঁ। আৰু লগতে অসমৰ ৰাইজক ভোগালী বিহু তথা আগন্তুক নতুন বছৰৰ শুভকামনা যাচিছোঁ। সকলোৰে সুখময় হওক, মংগলময় হওক। আৰু যি নেকি বড়ো সাহিত্য সভা ডিমাকুছী দৈমু নগৰত অনুষ্ঠিত হৈছে, বিশাল আয়োজন বুলি ক'ব লাগিব। গতিকে অসমৰ বিভিন্ন অঞ্চলৰ সকলো ভাষা ভাষী ৰাইজক এই 4 দিনৰ বৰ্ণাঢ্য অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। লগতে এই আয়োজক সমিতিয়ে আমাক অনুৰোধ কৰিলে যে বৰ্তমান সময়ত বিহুৰ বতৰ নহয় যদিও এটি বিহু দলৰ প্ৰয়োজন আছে বুলি কোৱাত আমি সকলোৱে আমি লাগি ভাগি এটা বিহু দল আমি ইয়াতে ওলাইছোঁ। আমি এই বিহু দলৰ জৰিয়তে যাতে সুন্দৰকৈ আমি গোটেই অসমৰ ৰাইজক বিহু দেখুৱাব পাৰোঁ, তাৰ কাৰণে আপ্ৰাণ আমি চেষ্টা কৰি আহিছোঁ। আৰু আয়োজক সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। গতিকে মই এইখিনি ক'ব বিচাৰিছোঁ।